একটা হত্যাকাণ্ড ঘটেছে দুপুর আলমসভা আমি কালি প্ৰায় 1:45 মানত খবৰ পালোঁ টাইমত ৰাতি যে এটা বুলেট ইঞ্জুৰি হৈছে। একৰ্ডিংলি আমি আমাৰ SP ছাৰ আমি আহি পেলাই উপস্থিত হ'লোঁ। উপস্থিত হৈ আমি ইয়াতে পালোঁ যে এগৰাকী ছোৱালী পুখুৰী কিশোৰী প্ৰায় 23 বছৰমান বয়স, তেওঁ আমি ইয়াতে মৃত অৱস্থাত ইয়াত আহি পালোঁ। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, গতিকে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন চলি আছে, গতিকে আমি বিশেষ বিস্তৃতভাৱে ক'ব নোৱাৰিম। স্যার ঘৰটোত অকল ছোৱালীজনী থাকে নেকি স্যার? তেওঁলোক তিনিজনী বাইক ভৈনীক তাতে ইয়াতে একেলগে থাকে, ইয়াতে তেওঁলোকে পঢ়ি আছে। এইটো কাৰণে এইটো পাৰ্পাজতে ইয়াতে তিনিজনী একেলগে চলি আছে। ডেলমা বুলি শুনিছোঁ, দকমকা ফালৰ তেওঁলোকৰ অৰিজিনেল, কিন্তু ইয়াতে থাকে আচলতে পঢ়াৰ কাৰণে ইয়াতে থাকে। প্ৰথমটো আমি মানে ইয়াত ঘৰ বনাইছিলোঁ, পূৰা আমাৰ 2 মাহ বনাইছিলোঁ। তাৰপিছত ঘৰটো অলপ শেষ হৈছিলোঁ, তাৰপিছত মই ঘৰ গুচি গ'ল। তাৰপিছত ছোৱালীকেইটাৰ কাৰণে কৈছোঁ ঘৰটো সোমাই যা, এনেকুৱা বনাই থকাটো নহ'ব, এনেকুৱা ক'লোঁ মই। তাৰপিছত ছোৱালীকেইটা চব ঘৰটো মানে বস্তুকেইটাৰ চব লৈ আনিলোঁ, ৰুমত ভাড়া থাকি পেলাই চব লৈ আনি পেলাই ঘৰ থাকিছে। 1.5 মাহ হৈছে ইয়াত থকা। তাৰপিছত এনেকুৱা এক্সিডেণ্ট বোলে হ'ব বোলে আমি নাজানো, এইটো মানে মইতো খবৰ বাতৰি নাই। পিছত কঠীয়া চঠীয়া পেলাই শেষ হ'লে মই আহিম, ঘৰ চিলিং বান্ধিবলৈ অলপ আছিলে, এইটো কাৰণে আমি কৈছোঁ কঠীয়া পেলাৰ পাছত মই আহিম, ঘৰৰ বেৰা চেৰাও দিম, তামোল চামোল লগাম, এনেকৈ ক'লোঁ। তাৰপিছত ছোৱালীজনক এটা সোমাবলৈ দিছিলোঁ, ইয়াত থকা 1.5 মাহ হৈছে। তাৰপিছত 1টা বজাততো 1:15কে মোকতো খবৰ পাইছোঁ, ইয়াতো 1টা বজাত বোলে সিহঁতে মাৰাটো পিছখিনি খান্দি গ'ল। খান্দি পেলাই একজনে সোমাইছে, একজনতো ৰাস্তা মুখতে আছিল, 2জনী আছিল ছোৱালীকেইটা, এইকেইটা ছোৱালী। আমি একো প্ৰব্লেম নাজানো, আমিতো হ'লে ছোৱালীকেইটা ক'ব পাৰে। আগৰো আহিছিলে বোলে 2জনত। তাৰপিছত ইফালে ৰাস্তা আছে নেকি সুধিছিলে বোলে, নাই ৰাস্তা ইফালেতো নাই, ইফালে ৰাস্তা। আৰু যোগালী দিনৰো আহিছিলে বোলে পানী খাবলৈ আহিছিলে। এটাতো চলাই পিন্ধাই, এটাতো চলাই নিপিন্ধে বোলে মানুহজনক। এটা যিটো মাৰা মানুহটো সৰু, আৰু কালি অহাও এটাতো সৰু বোলে, এইটো মানে গাটো সৰু। এইফালে পিছখিনি খান্দি গ'ল বস্তু, আপোনালোকক দেখিব পাৰিম নিশ্চয়। ছোৱালী আপোনাক কোৱা নাছিলে যে এনেকুৱা কিবা হৈছিলে মোৰ লগত? নহয়, নকওঁ, মোৰ কাৰণে কোৱাই নাই। হয়তো বাবাৰ কাৰণে নিলে লাজ পায়, আমি ভাল পোৱা কি পোৱা চব গাভৰু ছোৱালীহে আমাৰ 3টা আছে। এতিয়া সিহঁতৰ পঢ়ি আছিলে 2টা, সিহঁতৰ ভাত ৰান্ধা কাপোৰ ধোৱা, এইটো ডাঙৰ, এই মৰি যোৱাটো এইটো। আৰু তাত 25 বছৰ বাদ গ'ল। 2 নম্বৰ ছোৱালী, 3 নম্বৰ ছোৱালী এইটো সৰুটো। যি মৰাটো একদম সৰু নহয়, 4 আছে ছোৱালী, ল'ৰা এটা আছে 5জনৰ পৰা। এইটো ধুনীয়া, এটাতো ইয়াত থকাটো 2 নম্বৰ আৰু 4 নম্বৰ, এই এটাই থাকে ইয়াত, কোনো নাই ইয়াত। মতা মানুহ নৰখায়, একো নৰখায়। বিস্তৃতভাৱে ক'ব নোৱাৰিম। ঘৰটোত অকল ছোৱালীজনী থাকে নেকি? তিনিজনী বাইক ভৈনীক তাতে ইয়াতে একেলগে থাকে, ইয়াতে তেওঁলোকে পঢ়ি আছে। সেইটো কাৰণে এইটো পাৰ্পাজতে ইয়াতে তিনিজনী একেলগে দকমকা ফালৰ তেওঁলোকৰ অৰিজিনেল, কিন্তু ইয়াতে থাকে আচলতে পঢ়াৰ কাৰণে ইয়াতে থাকে। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BSAT सेमेस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गोविन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गोविन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।